আকাশৰ ৰং কেনেকুৱা? নীলা। তোমাৰ জিলাখনৰ নাম কি? নগাঁও। অসমীয়া নতুন বছৰ আৰম্ভ কেতিয়াৰ পৰা হয়? বহাগ। এবিধ মিঠা ফলৰ নাম কোৱা? কল। এবছৰত কিমান দিন? 365 দিন। শৰীৰৰ তিনিটা অংগৰ নাম কোৱা? নাক, চকু, কাণ। প্ৰধান দিশ কেইটা আৰু কি কি? 4টা। পশ্চিম, উত্তৰ, দক্ষিণ। তিনিবিধ শাক পাচলিৰ নাম কোৱা? গাজৰ, ভেন্দি, মূলা। তিনিবিধ ফুলৰ নাম কোৱা? পদুম, গোলাপ, জবা। 7 বাৰৰ নাম কোৱা? দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ। তোমাৰ জিলাখনৰ নাম কি? নগাঁও জিলা। আকাশৰ ৰং কেনেকুৱা? নীলা। অসমীয়া নতুন বছৰ আৰম্ভ কেতিয়াৰ পৰা হয়? বহাগ। এবিধ মিঠা ফলৰ নাম কোৱা? কল। এবছৰত কিমান দিন? 365 দিন। শৰীৰৰ তিনিটা অংগৰ নাম কি কোৱা? নাক, কাণ আৰু চকু। প্ৰধান দিশ কেইটা আৰু কি কি? 4টা। পূব, পশ্চিম, উত্তৰ, দক্ষিণ। তিনিবিধ শাক পাচলিৰ নাম কোৱা? বিলাহী, গাজৰ, মূলা। তিনিবিধ ফুলৰ নাম কোৱা? গোলাপ, পদুম, নাৰ্জি। 7 বাৰৰ নাম কোৱা? দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ। নমস্কাৰ, মোৰ নাম মাহাজুল ইছলাম। তোমাৰ জিলাখনৰ নাম কি? নগাঁও জিলা। আকাশৰ ৰং কেনেকুৱা? নীলা। অসমীয়া নতুন বছৰ আৰম্ভ কেতিয়াৰ পৰা হয়? বহাগ। বহাগ। এবিধ মিঠা ফলৰ নাম কোৱা? কল। এবছৰত কিমান দিন? 365 দিন। শৰীৰৰ তিনিটা অংগৰ নাম কোৱা? চকু, কাণ, নাক। প্ৰধান দিশ কেইটা? 4টা। কি? পূব, পশ্চিম, উত্তৰ, দক্ষিণ। তিনিবিধ শাক পাচলিৰ নাম কোৱা? মূলা, গাজৰ, বেঙেনা। তিনিবিধ ফুলৰ নাম কোৱা? পদুম, গোলাপ, বেল। 7 বাৰৰ নাম কোৱা? দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ।